শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এৰাম আমাৰ পৰম গুৰু। প্ৰণাম প্ৰভুসকল, মোৰ হৰি দৰ্শন চেনেললৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি আগৰ ভিডিঅ'ত পাইছিলোঁ উত্তৰাৰ গৰ্ভত থকা শিশুটিক ভগৱান শ্ৰীকৃষ্ণই কৌমদকী গদালৈ পুনৰ জীয়াই দিছে আৰু উত্তৰক ত্ৰাণ কৰিলে। আৰু উত্তৰাক ত্ৰাণ কৰি পেলাই ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকালৈ গমন কৰিছে। আৰু ইয়াৰ পিছত কুন্তি স্তুতি বুলি কয়, কুন্তি স্তৱ। স্তৱ মানে স্তুতি। কুন্তীয়ে ভগৱান শ্ৰীকৃষ্ণক স্তুতি কৰিব বুলি কৈছে। ৰাম 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 চলিবাক শান্ত কৃষ্ণ কুন্তি হেন জানি হলুতক মুখে দুখে বুলি লন্তবাণী। ৰাম হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো হাইক্যাত দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ নমো নমো মুকুন্দ চৰণ অৰবিন্দ নমো নাভি পংকজ পংকজ মালাধাৰ নমো নেত্ৰ পংকজ পংকজ পাজাৰ নমো ভকতৰ চিত্ত বিত্ত অধিষ্ঠাতা দুৰ্গতি তাৰক মূৰ তুমি পিতা মাতা। এৰাম বিষয় বনি ৰাইখ কৰ দুৰ্গুৰ বনবাক আকিয় সস্তামাৰ অস্ত্ৰত যাও নাক নানা বিপদত পুত্ৰ সমে আশা ৰাখি সতকে শিশুক যেন ডাকি থাকে পাখি। প্ৰণাম প্ৰভুসকল। মাতা কুন্তীয়ে ভগৱান শ্ৰীকৃষ্ণক স্তুতি কৰিছে। কি বুলি স্তুতি কৰিছে? যে ভগৱান শ্ৰীকৃষ্ণক আমি কীৰ্তনৰ প্ৰথম কীৰ্তনতে আৰু প্ৰথম পৃষ্ঠাতে সংস্কৃতত কোৱা হৈছিলে। আৰু ইয়াক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইয়াৰ অসমীয়াত অনুবাদ কৰি দিছে। মাতা কুন্তীয়ে ভগৱান শ্ৰীকৃষ্ণক স্তুতি কৰে। শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। নমো পঙ্কজ নাভায় নমো পঙ্কজ মালিনী নমো পঙ্কজ নেত্রায় নমস্তে পঙ্কজাঙ্গ্রয়ে वासुदेवं सुतं कृष्णं कंससानुरमर्दनं दैवकीर्दयानन्दं कृष्णं वन्दे जगद्गुरुं हरे राम 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 मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं
যৎকৃপাতমহং বন্দে পৰমানন্দং মাধৱম। এই বুলি প্ৰাৰ্থনা কৰিছে। ইয়াত কৈছে যে ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকালৈ যাবলৈ ওলোৱা গম পায় মাতা কুন্তীয়ে ক'বলৈ ধৰিলে, কিছুমান বাণী ক'বলৈ ধৰিলে। হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো হাইক্যাত। হে প্ৰভু, তুমি যে জগতৰ ঈশ্বৰ, হাইক্যাত মই জানি গলো প্ৰভু, আৰু মোক লুকাবলৈ নাই। দৈৱকী নন্দন নন্দন কুমাৰ গোবিন্দ, নমো নমো মুকুন্দ চৰণ অৰবিন্দ। তুমি বাসুদেৱ দৈৱকীৰ পুত্ৰ হৈ আহিছে, কিন্তু সম্প্ৰীতি হৈ আহিছে দৈৱকী নন্দনৰ পুত্ৰ হয়, কিন্তু তুমিয়েই জগতৰ চৰাচৰ ঈশ্বৰ বুলি আমি জানি গলো বুলি কৈছে। মানে দৈৱকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগৎগুৰুম। তুমি দৈৱকীৰ হৃদয়ানন্দ পুত্ৰ হৈ আহিছে যদিও জগতৰ গুৰু বুলি, জগতৰ ঈশ্বৰ, জগতৰ বাপ আমি জানি গলো। এই বুলি ইয়াত অসমীয়াত মাধৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক বৰ্ণন কৰি দিছে। সংস্কৃতৰটো কোৱা আছিলে, এতিয়া অসমীয়ালৈ বৰ্ণন কৰিছে। ইয়াত কৈছে নমো নমো নাভি পংকজ পংকজ মালাধাৰ, নমো নেত্ৰ পংকজ পংকজ পাৱজাৰ। নম পংকজ নাভায় নম পংকজ মালিনী। এইটো নমো নাভি পংকজ মালাধাৰ, তোমাৰ পদ্ম নাভিৰ পৰাই পদুম ফুল সৃষ্টি হয়, পদুম ফুলৰ পৰা ব্ৰহ্মাহৰ সৃষ্টি হয়। সেইকাৰণে নমো নমো পংকজ মালাধাৰ, নমো নেত্ৰ পংকজ পাৱজাৰ। তোমাৰ চৰণ কমল কমল ফুলৰ দৰে ধুনীয়া, আৰু তোমাৰ চকুৰ হাল পদুম ফুলৰ পাহিৰ দৰে ধুনীয়া, আৰু তোমাৰ মালাধাৰী ভৰিৰলৈকে ওলমি পিন্ধি থাকে। তোমাক দেখি মন মনোহৰ, হৃদয় পবিত্ৰ হৈ যায়, মনোহৰ হৈ যায়। ফাগুনৰ মলয়াৰ বতাহ নালাগে তোমাক দেখিলে, সকলো প্ৰভু মন মনোহৰ হৈ যায় বুলি কুন্তী মায়ে স্তুতি কৰিছে। নমো ভকতৰ চিত্তবিত্ত অধিষ্ঠাতা, দুৰ্গতি তাৰক মূৰ তুমি পিতা মাতা। তুমিয়ে পিতা তুমিয়ে মাতা। প্ৰভু, তুমি জগতৰ গুৰুৱে নহয়, তুমি জগতৰ চৰাচৰ ঈশ্বৰ, তুমিয়ে মাতা তুমিয়ে পিতা। বসুদেৱ নিগদতি হাকি, তুমি খে পুৰুষ প্ৰকৃতিটো কৰি পৰ বুলি কৈছে। তোমাৰ পৰাই পুৰুষ প্ৰকৃতি সকলো সৃষ্টি হয়, তুমিয়ে পিতা তুমিয়ে মাতা। তমেব মাতা চ পিতা তমেব, তমেব বন্ধু সচকা তমেব। অৰ্জুনে স্তুতি কৰিছে এইবুলি। বিষয়বত্নী ৰাক্ষসৰ দুৰ্গুৰ বনবাস, আজি অস্বস্থামাৰ অস্ত্ৰত যাও নাক। হে প্ৰভু, আজি অস্বস্থামাৰ যি অস্ত্ৰ আছিলে সকলো সৰ্বনাশ তুমি কৰি দিবা, আৰু পুনৰাই যেন অস্বস্থামাই আমাক নিক্ষেপ কৰিব নোৱাৰে, এইবুলি প্ৰাৰ্থনা কৰিছে। নানা বিপদত পুত্ৰ হোমে আশা ৰাখি, চতকে শিশুক যেন ডাকি থাকে পাখি। চতক পক্ষীয়ে যেনেকে নিজৰ পাখিৰে ৰদ বৰষুণ নিজৰ পোৱালীক ঢাকি পেলাই ৰক্ষা কৰি থাকে, তদ্ৰূপ তুমি প্ৰভু মোৰ পাঁচোটা পুত্ৰক, মোৰ পৰিয়ালক তুমি চতক পক্ষীৰ দৰে পাখিৰে যেনেকে ঢাকি থাকে, তেনেকে আপুনি সুদৰ্শন চক্ৰই আমাক ঢাকি ৰাখিছে। হে প্ৰভু, আমি জন্ম জন্মান্তৰলৈকে আপোনাৰ ধাৰ উদ্ধাৰ কৰিব নোৱাৰো, আমি কি কৰি আপোনাক উদ্ধাৰ কৰিম প্ৰভু, এই বুলি কুন্তী মায়ে প্ৰাৰ্থনা কৰি থাকে। তেন্তে প্ৰভুসকল, আমাৰ বিষয় জগতখন কুৰুক্ষেত্ৰ যুদ্ধৰ লেখীয়া নহয়নে বাৰু? জন্মৰ পৰা আজিলৈকে জন্মিলো, কিমান কষ্ট পালো, উৱা উৱাকে কান্দি গলো। মায়ে স্তনপান কৰি দিলেহে আমাৰ কন্দা বন্ধ হয়। বিষয় লাগে আৰু লাগে, খাবলৈ লাগে, আমাক চলিবলৈ লাগে। খোজ কাঢ়িব লওঁতে কিমান পৰি গৈছে ধাপ ধুপকৈ,
চাইকেল এখন চলাব যাওঁতে কিমান এক্সিডেণ্ট হৈছে, ক'ত পৰি গৈছে, ভৰি হাত কিমান চিৰা হৈ গৈছে। আৰু এইখন চলায়ো আমাৰ বিষয় জগতখন ঘৰ সংসাৰ পাতি পুত্ৰ ভাৰ্যাৰ লগত কিমান সুখ দুখ ঘাত প্ৰতিঘাত কিমান হৈ আছে। এই বিষয় জগতখনো আমাৰ কুৰুক্ষেত্ৰ যুদ্ধ। এই কুৰুক্ষেত্ৰ যুদ্ধ ৰণাঙ্গন যুদ্ধখন যেনেকৈ প্ৰভু ভগৱন্তই মূল নায়ক হৈ শান্তক পালন দুষ্টক দমন কৰি আহিলে, ঠিক তেনেধৰণে তদ্ৰুপ আমাৰ বিষয় জগতখনো কুৰুক্ষেত্ৰ যুদ্ধত প্ৰভু ভগৱন্তই আমাৰ হৃদয় পদ্মত বহি নিভাগ কৰি আমাক চলাই আছে। এই কথা আমি নাজানি প্ৰভুক পাহৰি আছো। কোনো কাৰণত আমাৰ চিন্তা কৰিবলৈ নাই। এজন ব্যক্তিয়ে কোনো কাৰণত চিন্তা কৰিবলৈ নাই। অত গ'লেও চিন্তা কৰিব নালাগে, তত বহিলেও চিন্তা কৰিব নালাগে। সেইবোৰ ব্যক্তিসকলে কয় যে আমাক কিহৰ ভগৱান লাগে, কিহৰ আমাৰ ভক্তি লাগে। আমি সেনেকে চলি আছো, কোনো কাৰণত আমাৰ চিন্তাই নাই। মানুহে তেনেকে কোনো কাৰণত চিন্তা যদি নাই, কোনো কাৰণত অভাৱ নাই, সেইজন মানুহক ভক্তি নালাগে আৰু কৃষ্ণক নালাগে। কাৰণ কেনে, কৃষ্ণৰ কৃপাতে যেন তেওঁ কোনো কাৰণত যে অভাৱ নাই, এই কথা তেওঁ মনলৈ নাহে, তেওঁ পাহৰি পেলাইছে। সেইকাৰণে আমি ভগৱান শ্ৰীকৃষ্ণ হৃদয় পদ্মত আছে বুলি নাজানি আমি এইবোৰ পাহৰিছো। ভগৱান শ্ৰীকৃষ্ণই যদি আমাৰ হৃদয় পদ্মত নাথাকে, তেনেহলে আমি জীয়াই থাকিব নোৱাৰো। হে প্ৰভুসকল, আমি সৰ্বদাই খাওঁতে হওঁতে সকলো চিন্তাতে উশাহে নিশাহে প্ৰভু ভগৱন্তক যদি আমি মনত পেলাওঁ, তেতিয়াহ'লে কোনো কাৰণত আপোনাৰ দুখ সমস্যা আহিব নোৱাৰে। ঠিক তেনেধৰণে কুন্তী মায়ে ইয়াত কৈছে যে নানা বিপদত পুত্ৰ সমেত আশা ৰাখি চতকে শিশুক যেনে ডাকি থাকে পক্ষী। চতক পক্ষীয়ে যেনেকে শিশুক নিজৰ পাখিৰে ডাকি আছে, তদ্ৰুপ তুমি সংসাৰখন তুমি ডাকি আছে, সংসাৰখন তুমি চলাই আছে। তেনেহলে প্ৰভুসকল, উদাহৰণ এটা আৰু আজি আমি কওঁ যে ভগৱান শ্ৰীকৃষ্ণৰ কুৰুক্ষেত্ৰ যুদ্ধত 5টা উদ্দাক্ত ঘোঁৰা ৰথখন, অৰ্জুন আৰু ভগৱান শ্ৰীকৃষ্ণৰ চলাই থকা ৰথখন কপিধ্বজ ৰথ বুলি কোৱা হয়। এই কপিধ্বজ ৰথত কোনে চলাইছে? ভগৱান শ্ৰীকৃষ্ণই চলাইছে। পিছত কোনে বহি গৈছে? ৰথত কোনে উঠি গৈছে? অৰ্জুন। এইটো কি বুজাইছে? 5টা উদ্দাক্ত ঘোঁৰা, এই নহয় 4টা উদ্দাক্ত ঘোঁৰা। এই 4টা উদ্দাক্ত ঘোঁৰা কি আমাৰ দেহতে আছে? 4টা উদ্দাক্ত ঘোঁৰা আমাৰ দেহতে আছে। আৰু আমাৰ দেহত কোন চলাই গৈছে? 4টা উদ্দাক্ত ঘোঁৰাৰ একে জৰিতে লেখাম বান্ধি পেলাই ভগৱান শ্ৰীকৃষ্ণই এই লেখামক ধৰি চলাই গৈছে। হৃদয় পদ্মত বহি ভগৱান শ্ৰীকৃষ্ণই চলাই গৈছে। আৰু ৰথৰ ওপৰত কোন বহিছে? অৰ্জুন। অৰ্জুনটো হৈছে শৰীৰখন, আমাৰ শৰীৰখন, চকু নাক কাণ হাত ভৰি, এই শৰীৰখন অৰ্জুন। ৰথটো হৈছে হৃদয় পদ্মত ভগৱন্তই ৰথত চলাই গৈছে, ৰথখন চলাইছে। শৰীৰটোৱে হৈছে অৰ্জুন ৰূপী আৰু ৰথ। আৰু 4টা উদ্দাক্ত ঘোঁৰাই হৈছে আমাৰ মন, বুদ্ধি চিত্ত অহংকাৰ। মনে কি নিবিচাৰে, আমাৰ মনে কি নকৰে, এই উদ্দাক্ত ঘোঁৰাক ভগৱান শ্ৰীকৃষ্ণই 4টা উদ্দাক্ত ঘোঁৰাক একে জৰিৰে লেখাম বান্ধি পেলাই যেনেকে ভগৱান শ্ৰীকৃষ্ণই যেন চলাই যোৱাৰ কাৰণে কপিধ্বজ ৰথখন কোনেও হানি কৰিব নোৱাৰে। সেইকাৰণে প্ৰভুসকল, আমাৰ শৰীৰ মন সকলোতে ঈশ্বৰক অৰ্পণ কৰিব লাগে। যে হৃদয় পদ্মত ঈশ্বৰে আছে বুলি এই কথা জানি আমি অৰ্পণ নকৰাৰ কাৰণে এই হৃদয়খন আমাৰ নষ্ট ভ্ৰষ্ট হৈ যায়। হৃদয়খন নষ্ট নহবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণ শৰীৰ মন আমি অৰ্পণ কৰি যদি চলাই,
তেতিয়াহ'লে আমাৰ হৃদয়খন নষ্ট হ'ব নোৱাৰে, ভ্ৰষ্ট হ'ব নোৱাৰে। আমি গাড়ী এখন কিনিছে যদিও নিজে চলাইছে বুলি ভাবিব নালাগে। হে প্ৰভু, এইখন গাড়ী তুমিয়ে চলাইছে, এইখন ৰথ তুমিয়ে চলাইছে, এই বুলি অৰ্জুনে ভবাৰ নিচিনাকে আমি যদি ভাবোঁ, তেতিয়াহ'লে আমাৰ এইখন শৰীৰৰূপী গাড়ীখন কেতিয়াও নষ্ট ভ্ৰষ্ট হ'ব নোৱাৰে। তে প্ৰভুসকল, আজিলৈ ইমানতে ভিডিঅ'টি সমাপ্ত কৰিছোঁ। আৰু পুনৰবাৰত কিছু আধ্যাত্মিকতা বহুতেই আছে, বহুত কথা পাম, আৰু আজিলৈ ইমানতে সমাপন কৰিছোঁ। সকলোৱে সুখ থাকক, সকলোৱে নিৰোগী হৈ থাকক, সকলোৱে সুস্বাস্থ্যৰ কামনাৰে। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ সুখ ভাগ ভবেৎ। ওম শান্তি শান্তি শান্তি।